বিহুৱতী 2023 অন্য এগৰাকী প্ৰতিযোগীক এবাৰ মাতিব বিচাৰিছো তেওঁৰ নাম হৈছে প্ৰিয়ংকা ৰায় আৰু গুৱাহাটীত অনুষ্ঠিত হোৱা অডিশ্যনত তেওঁক বাছনি কৰা হৈছিল এবাৰ বিহুখন অলপ বেলেগ পকিছে ন বহুত কোনে পকালে বাৰু কোনে পকালে বাৰু বিহুৱাবিলাকে ক'ব পাৰিবনে নাচনীয়ে পকাইছে মই অলপমান আগতে কৈ গৈছিলোঁ নহয় প্ৰিয়ংকা শুনি আছিলে যেন পাওঁ গতিকে লৈ বিহুৱাসকলৰ লগত সম্পৰ্কটো বিহুৱতী থাকিব লাগে তেতিয়া বিহুখন পকে বিহুৱা ভাষাত কৈছোঁ তাৰমানে খুব উঠে বিহুখন আমাৰ বিহুৱা ভাষাত ক'ব গ'লে বিহু পকে পকালা তুমি ভাল হৈছে বিহু বাকী বিহুসকলে মানেনে কথাটো হয়নে নহয় বাৰু এইবাৰ অলপমান জুচটো বেছি হৈছে হয়নে কথা সেইটোৱে সম্পৰ্কটো থাকিব লাগে আমাৰ বহুতে লাজ কৰে বিহুত নচা মানে যে কোনোবাই কাৰোবালৈ হ'ব পাৰে বিয়া ডাঙৰ কথা নহয় বিহু নামে মৰম চেনেহৰ কথাই কয় হয়নে নহয় কিন্তু মৰম চেনেহ বেলেগ ফালেও থাকিব পাৰে কোনোবা এজন ডেকা সেইবুলি তেওঁ বিহু নাগাবনে গাভৰুজনীক চেনাই বুলি নেমাতিবনে মাতিব লাগিব ভাল হৈছে কথাবিলাক বুজি বাজি এনেকৈ চলিলে আমাৰ বিহু ভাল হোৱা মানে আমাৰ বিহু হয়নে আমি বহুত দূৰলৈ পঠিয়াই দিছোঁ বিহু কিন্তু আমি নিজে কথাখিনি ভালকৈ বুজি লোৱা উচিত সকলোকে ধন্যবাদ তোমাক বিশেষকৈ ধন্যবাদ স্যার ইমান ধুনীয়াকৈ কৈছে ইমান ধুনীয়া নাচিছা
আৰু সেইবাবে চাগে কৈছে ভালকৈ নাচাৰ কাৰণে ধন্যবাদ বা। আশা কৰিছোঁ তুমি টপ 12ত আহা চিলেকশ্যন হওক আৰু অল দ্য বেষ্ট ছাৰে কোৱাৰ দৰে আমাৰ বিহু পকি